তো hey guys, welcome to my YouTube channel NTCS Job Assam. তো guys, যেহেতু অহাকালি মানে 28 জুলাইৰ পৰা 30 তাৰিখলৈকে যেহেতু ITI স্পট এডমিশন টো ষ্টাৰ্ট হ'ব, যেহেতু অহাকালি যেহেতু সোমবাৰ, তো গতিকে ITI স্পট এডমিশনৰ কাৰণে কি ডকুমেন্টস নিব লাগিব এডমিশন টো লবৰ কাৰণে, তো সিট টো লবৰ কাৰণে কি ডকুমেন্টস নিব লাগিব এইটো যে জনাইছো ভিডিওটো একদম হেগলৈকে চাব, কাৰণ আগৰ কেণ্ডিডেট বিলাকে তো জানে যে কি ডকুমেন্টস নিব লাগিব, কিন্তু যিবিলাক নতুন কেণ্ডিডেট আহিছে তো তেওঁলোকে তো নাজানে যে কি ডকুমেন্টস নিব লাগিব। তো সেইটো কাৰণে এই ভিডিওটো বনাইছো, গতিকে আপোনালোকে ভিডিওটো একদম হেগলৈকে চাই থাকক, চোৱাৰ পিছত গোটেইখিনি গম পাব। আৰু যদি চেনেলটো নতুন কৰিছে চেনেলটো সাবস্ক্ৰাইব কৰি ঘণ্টা বটনটো অল প্ৰেছ কৰি দিয়ক। আৰু ইনষ্টাগ্ৰামত যদি ফলো কৰা আপোনালোকে ইনষ্টাগ্ৰামত ফলো কৰি দিব, ইয়াতো আহি আছে ডেসক্ৰিপচনতো লিংক দিয়া আছে। হোৱাটছআপ গ্ৰুপত যদি জয়েন হোৱা নাই আপোনালোকে হোৱাটছআপ গ্ৰুপত জয়েন হৈ ল'ব, তো ডেসক্ৰিপচনত লিংক দিয়া আছে। তো এতিয়া আপোনালোকক জনাই আছো যে ITI স্পট এডমিশনৰ কাৰণে কি ডকুমেন্টস নিব লাগিব এইটো যে জনাই আছো। তো চাওক ITI যিখিনি ITI ডকুমেন্টস যে লাগিব, তো ITI ডকুমেন্টস খিনি আপোনালোকৰ HSLC যিখিনি মানে মাৰ্কশিট সাৰ্টিফিকেট যিখিনি আছে, HSLC মাৰ্কশিট, তাৰপিছত মাৰ্কশিট আছে, তাৰপিছত সাৰ্টিফিকেটখন আছে, যিখন সাৰ্টিফিকেট আছে সাৰ্টিফিকেট, তাৰপিছত আপোনালোকৰ সাৰ্টিফিকেট লাগিব, তাৰপিছত আপোনালোকৰ এডমিট কাৰ্ডখন লাগিব, এডমিট কাৰ্ড যিখন আছে সেইখন এডমিট কাৰ্ডখন লাগিব, তাৰপিছত আপোনালোকৰ বাৰ্থ সাৰ্টিফিকেট লৈ যাব, বাৰ্থ সাৰ্টিফিকেটটো লৈ যাব, বাৰ্থ সাৰ্টিফিকেটখন আপোনালোকৰ লাগিব, বাৰ্থ সাৰ্টিফিকেটখন, তাৰপিছত আপোনালোকৰ পাছপোৰ্ট সাইজ ফটো লাগিব, পাছপোৰ্ট সাইজ ফটো আপোনালোকৰ 2 কপি বা 3 কপি মান লৈ যাব, 2 কপি বা 3 কপি মান লৈ যাব, তাৰপিছত আপোনালোকৰ PRC লাগিব। তো PRC খন যদি আপোনালোকৰ আছে তেতিয়া আপোনালোকে PRC খন লৈ যাব, PRC খন লাগিব। আৰু OBC যদি কেণ্ডিডেট হয়, OBC কেণ্ডিডেট হলে NCL খন মানে কি লাগিব, NCL খন নহলে চলে, কিন্তু আপোনালোকৰ যদি NCL আছে, OBC কেণ্ডিডেট যদি হয়, OBC কেণ্ডিডেট হলে NCL খন লৈ যাব আছে যদি, তো PRC খন লাগিব আৰু NCL লৈ যাব। আৰু কাষ্ট সাৰ্টিফিকেট খন লাগিব, কাষ্ট সাৰ্টিফিকেটটো এখন যিবিলাক কাষ্টৰ হয়, তো ST SC OBC MOBC সেইবিলাকৰ কাষ্ট সাৰ্টিফিকেট খন লাগিব, কাষ্ট সাৰ্টিফিকেট। তো সেইটোৱে। আৰু আপোনালোকৰ যদি EWS আছে, সেইটো হল ইউআৰ কেণ্ডিডেট যিবিলাক হয়, মানে জেনেৰেল কেণ্ডিডেট যিবিলাক হয়, তেওঁলোকৰ যদি EWS সাৰ্টিফিকেট খন যদি আছে, EWS সাৰ্টিফিকেট খন হলে মানে কি বহুতখিনি ফায়দা আছে, কাৰণ EWS সাৰ্টিফিকেট খন হলে সিটটো পোৱা চান্সটো বহুতখিনি থাকে। তো EWS সাৰ্টিফিকেট নিব, তাৰ পিছত আপোনালোকৰ নিব হল একনলেজমেন্ট লেটাৰ। মেইন হল আপোনালোকৰ একনলেজমেন্ট লেটাৰ, কাৰণ এই যিখন আপোনালোকে ৰেজিষ্ট্ৰেচন ভেৰিফিকেশ্যন কৰাৰ পিছত যিখন ৰেংক ওলাইছিল, তো ৰেংক ওলোৱাৰ পিছত একেলগে যিখন আহে যে মানে গোটেইখিনি এড্ৰেছৰ পৰা গোটেইখিনি A to Z নামৰ পৰা গোটেইখিনি যে আহে একনলেজমেন্ট লেটাৰখন, তো একনলেজমেন্ট লেটাৰখন সেইখন কিন্তু আপোনালোকে লৈ যাব। একনলেজমেন্ট লেটাৰখন আপোনালোকৰ লৈ যাব, এইখন কিন্তু ডাউনলোড কৰি কিনে প্ৰিন্ট আউট কৰি কিনে আপোনালোকৰ লৈ যাব। তো আৰু যিখিনি মই ডকুমেন্টস কলো, তো এই মাৰ্কশিট সাৰ্টিফিকেট, এডমিট, বাৰ্থ সাৰ্টিফিকেট, PRC, NCL, কাষ্ট সাৰ্টিফিকেট, ইউআৰ যদি হয়, EWS সাৰ্টিফিকেট যদি আছে লৈ যাব। তাৰপিছত একনলেজমেন্ট লেটাৰ যিখন আছে, একনলেজমেন্ট লেটাৰখন আপোনালোকে লৈ যাব। কিন্তু এইবিলাক হল আপোনালোকে জেৰক্স খিনিতো লৈ যাব, এই জেৰক্স খিনি লৈ যাব, লগতে আপোনালোকে অৰিজিনেল যিখন অৰিজিনেল খিনিও লৈ যাব, আপোনালোকে অৰিজিনেল খিনিও কিন্তু আপোনালোকে লৈ যাব লাগিব, জেৰক্স খিনিও নিব লাগিব, অৰিজিনেল খিনিও নিব। আপোনালোকে জেৰক্স 2 কপি মানকৈ লৈ গলে হৈ যাব, কোনো প্ৰব্লেম নাই। আপোনালোকে অৰিজিনেল খিনিও আপোনালোকে লৈ যাব, জেৰক্স খিনিও লৈ যাব। আপোনালোকে কিন্তু ভুল নকৰিব, আপোনালোকে কিন্তু ভুল নকৰিব এইখিনি যে আপোনালোকে এই যিখিনি মই ডকুমেন্টছৰ কথা কৈছো, এই ডকুমেন্টছ খিনি কিন্তু আপোনালোকৰ মাষ্ট বি লাগিবই। তো আপোনালোকৰ আৰু যদি আছে যে আপোনালোকে ইনকাম সাৰ্টিফিকেট যদি আছে, ইনকাম সাৰ্টিফিকেট লৈ যাব, ইনকাম সাৰ্টিফিকেটখন আপোনালোকে লৈ যাব পাৰি, ইনকাম সাৰ্টিফিকেটখন আপোনালোকে লৈ যাব পাৰিব। আৰু BPL কাৰ্ড যদি আছে, আপোনালোকৰ যদি BPL কাৰ্ড যদি আছে, BPL কাৰ্ড যদি আছে, আপোনালোকে BPL কাৰ্ডখন আপোনালোকে লৈ যাব। তো গতিকে আপোনালোকে এই ডকুমেন্টছ খিনি হলে কোনো প্ৰব্লেম নাই। মাৰ্কশিট সাৰ্টিফিকেট, এডমিট কাৰ্ড, বাৰ্থ সাৰ্টিফিকেট, পাছপোৰ্ট সাইজ ফটো, তাৰপিছত আপোনালোকৰ একনলেজমেন্ট লেটাৰ, কাষ্ট সাৰ্টিফিকেট, ইউআৰ যদি EWS সাৰ্টিফিকেট আছে আপোনালোকে EWS সাৰ্টিফিকেটখন লৈ যাব, ইনকাম সাৰ্টিফিকেট লৈ যাব, PRC লৈ যাব, NCL সাৰ্টিফিকেট যদি আছে আপোনালোকে NCL সাৰ্টিফিকেট লৈ যাব, পাছপোৰ্ট সাইজ ফটো আপুনি 2 কপি বা 3 কপি লৈ গলে হৈ যাব। তাৰপিছত BPL কাৰ্ড যদি আছে আপোনালোকে BPL কাৰ্ডখিনি লৈ যাব। তেতিয়া মানে কি পইচাটো হয়তো অলপ ইফালে ভাল হ'ব, পইচাটো অলপ কম হ'ব পাৰে, পইচাটো অলপ মানে কম হ'ব পাৰে। তো সেইখিনি। তো আৰু কিবা যদি আপোনালোকে সুধিব লগা থাকে আপোনালোকে কমেন্ট কৰি সুধিব। আৰু ইয়াত মানে কি যিখিনি ডকুমেন্টছৰ কথা কৈছো, এই ডকুমেন্টছ খিনি আপোনালোকে কিন্তু লৈ যাব, জেৰক্স খিনিও লৈ যাব আৰু অৰিজিনেল খিনিও লৈ যাব। তো গতিকে আজিলৈ এইখিনি, তো বাই বাই।